हेलो फ्रेंड्स আপোনালোকে চাই আছে আসাম ফাৰ্মাৰ ইউটিউব চেনেল আৰু মোৰ নাম হৈছে প্ৰিয়াংকু চৌধুৰী। আজি মই এই ভিডিঅ'টো বনোৱাৰ মেইন মোটিভটো হৈছে মোক বহুতে কৈ আছিল যে গাহৰিৰ লগত জড়িত ট্ৰেইনিং ক'ত ল'ব পৰা যায় বা ক'ত হয়। তো মই আজি ৰাতিপুৱাৰ ভাগত এটা ট্ৰেইনিঙৰ কথা গম পাইছোঁ, তো সেইকাৰণে এই ভিডিঅ'টো বনাব ধৰিছোঁ। এতিয়া আমাৰ নলবাৰীত থকা কৃষি বিজ্ঞান কেন্দ্ৰত এটা 5 দিনীয়া এটা প্ৰশিক্ষণ হ'ব, সম্পূৰ্ণ বিনামূল্যে গভৰ্ণমেণ্টৰ পৰা হোৱা ট্ৰেইনিং। এইটো কোনোবাই যদি ট্ৰেইনিং ল'ব বিচাৰে গাহৰিৰ বাবে, আৰু এই ট্ৰেইনিংটো হৈছে আপোনাৰ বৈজ্ঞানিকভাৱে কেনেকৈ গাহৰি পালন কৰিব পৰা যায়। তো এইটোত আপোনালোকে শিকিব পাব আমি কেনেকুৱা ধৰণৰ গাহৰি পালন কৰিব লাগে, কেনেকুৱা ধৰণৰ ব্ৰিড চুজ কৰিব লাগে, বা আমি গাহৰিক কেনেকৈ যতন ল'ব লাগে সেইখিনি শিকিব পাব, মানে থিয়ৰিখিনি শিকিব পাব। লগতে আপোনালোকে শিকিব পাব মেডিচিনৰ বিষয়ে শিকিব পাব, যে কেনেকুৱা ধৰণৰ ভেকচিনেশ্যন, কেনেকৈ কি অসুখ হ'লে আমি কি মেডিচিন দিব লাগে সেইখিনিও ইয়াত শিকিব পাব। লগতে আপোনালোকে শিকিব পাব ৱেষ্ট মেনেজমেণ্ট, যোনটো আপোনাৰ গাহৰিৰ গোবৰ বা মূত্ৰ, এইটো কেনেকৈ আমি মেনেজমেণ্ট কৰিব পাৰোঁ। তো এইখিনি শিকিব পাব। লগতে আপোনালোকে প্ৰেক্টিকেল নলেজো পাব, থিয়ৰিটিকেলে যে শিকাব সেইটো নহয়, প্ৰেক্টিকেল নলেজো হ'ব। আপোনালোকক বেলেগ ফাৰ্মত নি পেলাই ভিজিট কৰোৱা হ'ব। এই ট্ৰেইনিংটোত খোৱা লোৱা থকাটো গভৰ্ণমেণ্টৰ পৰা দিয়া হ'ব, তো আপোনালোকে অসুবিধা নাপায়। যদি ক'ৰবাত দূৰৰ পৰা আহিব বিচাৰিছে তেনেহ'লে আপোনালোকে আহিব পাৰিব। ইয়াত থকা আৰু খোৱা ব্যৱস্থাটো কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা কৰি দিয়া হ'ব। আৰু আপোনালোকে যদি গাহৰিৰ ট্ৰেইনিং ল'ব খুজিছে বা গাহৰি ফাৰ্ম এখন খুলিব খুজিছে, তেনেহ'লে মই আপোনালোকক কওঁ আপোনালোকে এটা ট্ৰেইনিং কৰি লোৱা ভাল। কাৰণ যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ আগতে অলপ নলেজ থকাটো ভাল, কাৰণ নলেজ অবিহনে যদি আপুনি আৰম্ভণি কৰে তেনেহ'লে পিছলৈ আপোনালোকৰ বহুত অসুবিধা হ'ব পাৰে। কাৰণ হঠাৎ যদি আপোনাৰ জ্বৰ হ'ল, আপোনালোকে কি মেডিচিন ইউজ কৰিব লাগে আপুনি নাজানে, কেনেকৈ বেজি দিব লাগে নাজানে, আৰু ডক্তৰ এজন তৎক্ষণাত নাহে আপোনাৰ গাহৰি ফাৰ্ম এখনত। আপোনাৰ যদি ৰাতিও বেমাৰ হয় তো ডক্তৰ আহিব নোখোজে। মই নিজে ছাফাৰিং কৰিছোঁ, সেইবাবে কৰিছোঁ। যদি আপুনি নিজে জানে যে কি মেডিচিন দিলে ভাল হ'ব, তো আপুনি নিজে দিব পাৰিব। তো ট্ৰেইনিং এটা ল'লে সেইখিনি আপোনাৰ অভিজ্ঞতা হ'ব। তো মই ডিছক্ৰিপশ্যনত লোকেশ্যনটো শ্বেয়াৰ কৰি দিম আমাৰ KBKৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ। এইটো আপোনাৰ নলবাৰীৰ SP অফিচৰ ওচৰতে আছে। SP অফিচৰ পৰা আপোনাৰ উত্তৰে 2.3 কিলোমিটাৰমান সোমাই যাব লাগিব, বেছি সোমাব নালাগে। আৰু আপোনাৰ যদি কোনোবাই ট্ৰেইনিংটো নকৰে, ভিডিঅ'টো চাই আছে, কোনোবা যদি ফ্ৰেণ্ডে কৰিব বিচাৰি আছে ট্ৰেইনিং এটা, তেনেহ'লে তেওঁক অলপ শ্বেয়াৰ কৰি দিব, যাতে তেওঁ এটা ট্ৰেইনিং ল'বৰ কাৰণে সক্ষম হয় আপুনি শ্বেয়াৰ কৰি দিয়াৰ বিনিময়ত। তো মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।